যোৱা 21 তাৰিখে এটা দুখদায়ক ঘটনা এখন গাঁৱত ঘটি গৈছিল। নিশ্চয় আপোনালোকে গম পায়। দুজনী ছোৱালী 15 বছৰ বয়স আছিল, ক্লাছ 9ত পঢ়িছিল। এজনীৰ নাম আছিল সৰিতা আৰু এজনীৰ নাম আছিলে অনামিকা। তো দুইজনী 15 বছৰ আছিল আৰু যিখিনি গম পালোঁ সেইদিনাখন যথেষ্ট বৰষুণ হৈছিল আৰু বৰষুণত তিতি যোৱাৰ কাৰণে মাষ্টৰে তেওঁলোক ঘৰলৈ ঘূৰাই পঠোৱা হৈছিল আৰু ঠিক তেনেকৈ ঘৰলৈ আহিছিল আৰু গম পোৱা গৈছিল যে তেওঁলোক নাইকিয়া হৈ গৈছে, তেওঁলোকক বিচৰা হৈছিল। তো নিশ্চয় এখন সৰু গাৰ্ডেনৰ কাষত এটা ডাঙৰ পুখুৰী, সেই পুখুৰীত এই দুইজনীৰ মৃতদেহ পোৱা গৈছে। ইতিমধ্যে গম পোৱা মতে প্ৰায় পানী সেই সময়ত 11 ফুটমান পানী আছিল আৰু এইটো JCB দি মাটিটো ওলোৱাৰ কাৰণে য'ত ত'ত 11 ফুটলৈকে দ তেনেকৈ এটা পুখুৰীত এই মৃতদেহটো পোৱা গৈছে। তো আমিও সেইদিনাখন পাৰ্লিয়ামেণ্টত এছেম্বলিত আছিলোঁ, আমাৰ লোকেল MLA ডাঙৰীয়াও আছিল। সেইদিনাখন আমাৰ শপত গ্ৰহণ চলি আছিল আৰু সেইদিনাখনেই অৰ্থাৎ এই খবৰটো আমি পাইছিলোঁ। আৰু যোৱাকালি ইতিমধ্যে আপোনাক গম পাইছে এছেম্বলি শেষ হ'ল আৰু মই ইয়াৰ বিধায়কক ক'লোঁ এবাৰ যাব লাগিব। ঠিক তেনেকৈ মুখ্যমন্ত্ৰী ডাঙৰীয়াও ক'লে যে আমাৰ ফালৰ পৰা যিটো এককালীন সাহাৰ্য দিয়া হয় সেইটো তেওঁৰ ঘৰত দি থৈ আহিব লাগিব। আৰু পুলিচে নিজৰ কামখিনি কৰি আছে, এই কথাবিলাক আপোনালোকে ইতিমধ্যে গম পাইছে আৰু নিশ্চয় এটা দুখদায়ক ঘটনা হৈছে। আমি নিশ্চয় শোক প্ৰকাশ কৰিছোঁ, তেওঁলোকৰ পৰিয়ালক মোৰ ফালৰ পৰা সমবেদনা জ্ঞাপন কৰিছোঁ আৰু আজি এককালীন সাহাৰ্য হিচাপে 2 লাখ টকা ইতিমধ্যে তেওঁলোকক RTGS কৰি দিয়া হ'ল, তাৰ কপি দি দিয়া হৈছে।